এয়া মই অলপ ৰাতি থাকি যোৱা অলপ ভাত লৈছোঁ। তাৰপাছত এয়া বাতিটোত সৰু চামুচে 2 চামুচ বেচন লৈছোঁ। এটা আলু বইল কৰি লৈছোঁ। মিহিকৈ 2টা পিঁয়াজ কুটি লৈছোঁ। এনেদৰে জলকীয়াও মিহি মিহিকৈ কুটি লৈছোঁ আৰু আদা নহৰু থেতালি লৈছোঁ আৰু মই কেইটামান নৰসিংহ পাত লৈছোঁ। এতিয়া ভাতখিনি মই মিক্সিত অলপ দানা দানা হৈ থকাকৈ মিক্সিত মাৰি ল'ম। মাৰি আপোনালোকক দেখাই আছোঁ। এয়া মই ভাতখিনি মিক্সিত পিচি ল'লোঁ আৰু এফালে মই আলু বইল কৰি থৈছিলোঁ সেইখিনিও ভাঙি ল'লোঁ। ইয়াত দি দিম। আপোনালোকে পিহুও দিব পাৰে, মই পিহি দিয়া নাই, মই ভাঙি দিছোঁ। ইয়াত এতিয়া আলুখিনি দি দিম আৰু এয়া বেচন যে থৈছিলোঁ এইখিনিও দিম। এয়া মই ইয়াত আলু আৰু বেচন এইখিনিও মিলাই দিলোঁ। এতিয়া মিহিকৈ কুটি থোৱা পিঁয়াজ, জলকীয়া, নৰসিংহ পাতখিনি মিহিকৈ কুটি ল'লোঁ আৰু আদা নহৰু চব একেলগত দি ল'ম। চব দিলোঁ। এয়া এখন প্লেটত মই 1 চামুচ জিৰা গুড়ি দিছোঁ আৰু অলপ আধা চামুচমান হালধি গুড়ি, এয়া অলপ ইয়াত চাট মছলা লৈছোঁ, সোৱাদ অনুসৰি নিমখ লৈছোঁ আৰু আধা চামুচমান চিলি ফ্লেক্স লৈছোঁ। এতিয়া এইখিনি গোটেইখিনি মই ভালদৰে ইয়াত ঢালি দিম। গোটেইখিনি ঢালি দি মিলাই ল'ম। এয়া মই গোটেইখিনি ভালদৰে সানি ল'লোঁ আৰু এতিয়া কাটলেটকেইটা বনাই ল'ম। এইকেইটা যদি আপোনালোকৰ যদি হাতত লাগি যোৱা নিচিনা পায় তেতিয়াহ'লে হাতত আগত অকণমান তেল সানি ল'ব, সানি লৈ বনাব, তেতিয়া লাগি নধৰে, বনাবলৈ সহজ হয়। মই বনাই লওঁ কাটলেটকেইটা, তাৰপিছত দেখাই আছোঁ। এয়া চাওক মই গোটেইকেইটা বনাই ল'লোঁ। এনেদৰে ধুনীয়াকৈ বনাব পাৰি। আপোনালোকে ৰৈ যোৱা ভাতৰ পৰা বনাব পাৰে। ভাতখিনি এনে পেলাই নিদি এনেকৈ বনাই চাবচোন, বহুত ভাল হয় খাবলৈ। সন্ধিয়া চাহকাপৰ লগতো এনেকুৱা ধৰণৰ বস্তু খাই ভাল লাগে। ধনিয়া থাকিলে ধনিয়াও দি দিব পাৰে। মোৰ ওচৰত ধনিয়া নাই কাৰণে মই নৰসিংহ পাত দিলোঁ। আপোনালোকে ধনিয়া থাকিলে ধনিয়াও দিব পাৰে। ধনিয়া দিলে খাবলৈ খুব ধুনীয়া হয়। এতিয়া মই কাটলেটখিনি ভাজি ল'ম। ভাজিবলৈ গেছত এফালে এখন কেৰাহী পাতিছোঁ। এই কেৰাহীখনৰ তেলটো গৰম হৈছে। এতিয়া এটা এটাকৈ দি গোটেই কাটলেটখিনি ভাজি ল'ম। এয়া মই এতিয়া এনেদৰে কাটলেটকেইটা কম জুই দি ভাজি ল'ম। এয়া মোৰ কাটলেটকেইটা গল্ডেন কালাৰ হৈ গৈছে। এতিয়া মই নমাই ল'ম। নমাই আৰু এনেদৰে বাকীকেইটাও ভাজি দিওঁ। এয়া মোৰ কাটলেটকেইটা ৰেডি হৈ গ'ল। দেখিছেনে? দেখিবলৈও যিমান ধুনীয়া হয়, খাবলৈও সিমান ভাল হয়। আপোনালোকে এনেদৰে বনাই খাই চাবচোন। নক'লে মানুহে ধৰিবই নোৱাৰে। আলহী আহিলেও আলহীকো এনেদৰে চাহৰ লগত দিব পাৰে আৰু একদম অতি সহজ হয় ৰেচিপিটো। ঘৰত থকা সামগ্ৰীকেইটাই অতি সহজতে বনাব পৰা এটা ৰেচিপি। আজি মোৰ এই ৰেচিপিটো চাই যদি ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু যিসকলে অলৰেডি ছাবস্ক্ৰাইব কৰি থৈছে আৰু ভিউজ কৰে তেওঁলোককো মোৰ ফালৰ পৰা অশেষ ধন্যবাদ। আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আকৌ এটা ভিডিঅ' লৈ আহিম। তেতিয়ালৈকে বাই বাই, টেক কেয়াৰ।